এইটো সন্মুখত GST ভৱন ইমান ডাঙৰকৈ আছে আৰু এইফালে এইবোৰ ইয়াতে চুলাই মদৰ দোকান আছে একেলগে GST ভৱন আৰু চুলাই মদৰ দোকান একেলগে আছে ইয়াতে মানে এইটো GST ভৱন আৰু চুলাই মদৰ দোকান ইয়াত একেলগে এনেকৈ চলি আছে দিন দুপৰত আৰু ইয়াতে পুলিচৰ পহৰা গাড়ী থাকে আৰু সেইখন ফ্লাইঅভাৰখন সেইখন আমাৰ এইখন ফ্লাইঅভাৰখন ইয়াৰ তলতো পুলিচৰ গাড়ী আছে কিন্তু এই যিখন ফ্লাইঅভাৰ দেখিছে এয়া সন্মুখত আপোনালোকৰ মুখত ফ্লাইঅভাৰখন আছে তাৰ তলত পুলিচৰ গাড়ী দুখনমান সদায় থাকে মানে পহৰা দিয়ে আৰু এয়া হ'ল GST ভৱনটো চাই লওক বাৰম্বাৰ GST ভৱন আৰু চুলাই মদৰ দোকান একেলগে চলি আছে GST ভৱনৰ সন্মুখত এনেদৰে চুলাই মদ বিক্ৰী কৰা হয় আৰু সেইবোৰ খাই পেলাই কোনোবাই ধৰক ৰিক্সা চলায় কোনোবাই ঠেলা চলায় বা এনে নৰ্মেল যিখিনি মানুহ আছে আজি আপুনি ভাল হিচাপত গৈ থাকিলেও তেওঁলোকৰ লগত হয়তো আপোনালোকৰ কাজিয়া পেচাল হ'ব পাৰে আৰু তেতিয়া মদ খাই থকা মানুহ এজনে আপোনাক আক্ৰমণ কৰিব এটা দুৰ্ঘটনা হোৱা চান্স বহুত আছে গতিকে মই আশা কৰিছোঁ যে তেনেকুৱাবোৰ ঠাইবোৰ নাইকিয়া কৰি দিয়ক আমাৰ অসম আৰক্ষীলৈ মানে অনুৰোধ জনাইছোঁ তেনেকুৱা ধৰণৰ ঠাইবোৰ নাইকিয়া কৰি দিয়ক আৰু 50 খোজমান আঁতৰত পুলিচৰ চেকিং থাকে সদায় আঠগাঁও ব্ৰিজৰ তলত থাকে আৰু আঠগাঁও ব্ৰিজৰ ছাইডতে আছে এইখিনি GST ভৱনৰ লগত হয় আশা কৰিছোঁ এনেকুৱা ধৰণৰ যিখিনি আপোনাৰ তাত যিখিনি চুলাই মদৰ ঘাটি আছে এইবোৰ নাইকিয়া কৰিব লাগে আৰু নাইকিয়া কৰিলে হয়তো আমাৰ বহুখিনি ভাই বন্ধু বিপদৰ পৰা বাচিব আপোনাৰ বিপদৰ পৰা বাচিব আৰু তাত বহুতখিনি সেই ৰাস্তাটোত এটা ৰাস্তা হয় তাত 4 নম্বৰ কেডা ৰোডৰ GST ভৱনৰ লগত লাগি আছে সেই ৰাস্তাটোৰে যথেষ্টখিনি আমাৰ মহিলা এইপিনে অহা যোৱা কৰে গতিকে কালি যদিহে কিবা এটা ডাঙৰ ঘটনা হয় তাত যদি সুৰাসক্ত হৈ পেলাই কোনোবাক ধৰ্ষণ কৰে কোনোবাক মাৰি পেলায় তেতিয়া আমি সেইটো মানে ডাঙৰ হেৰি কৰি পেলাই থৈ দিয়া যায় নিউজ বনাব বা তেনেকুৱা ধৰণৰ বহুতখিনি ঘটনা ঘটিব কিন্তু মই অনুৰোধ জনাইছোঁ যে তেনেকুৱা ঘটনা নঘটাতে সেই জেগাখিনি চাফা কৰি দিয়ক এইবোৰ তাৰ পৰা বন্ধ কৰক আৰু নোৱাৰাৰ কোনো কাৰণ নাথাকে কৰিব পাৰে কৰিম বুলি ভাবিলে মই কৰাটো আশা কৰিছোঁ সেইবাবে ভিডিঅ'টোত মই দেখুৱাই দিছোঁ যে চলি আছে দিন দুপৰতে তেনেকৈ তাত চুলাই মদৰ ঘাটি চলে আৰু সেয়াও আৰক্ষী ওচৰতে থাকে একেবাৰে ওচৰতে আৰক্ষী থাকে আপোনাৰ GST ভৱনটো লগতে লাগি আছে গতিকে ইমান ডাঙৰ এটা অফিচ তাত ধৰক এনেকৈ থাকে দেখা পাই আছিলোঁ গতিকে আজি এই 2023 চনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইমান কষ্ট কৰিছে বা ইমান কষ্ট কৰি তেওঁ গুৱাহাটীখন ইমান ধুনীয়া মানে এটা পৰিৱেশত আনি আছে গতিকে সেনেকুৱা এটা পৰিৱেশত এইবোৰ দেখি ভাল নালাগে আৰু এয়া কিছু সংখ্যক মানুহে কম পইচাৰ বিনিময়ত এনেকুৱা ধৰণৰ বেয়া কামবোৰ কৰি আছে তাক অবৈধ ড্ৰাগছ বহু ধৰণৰ তাত ঘটনা ঘটি আছে সকলোৱে জানে গতিকে এই বস্তুবোৰ বন্ধ হ'ব লাগে আজি ৰেলৱে ছাইডত আছে কিন্তু আমাৰ অসম আৰক্ষী তাতে সম্পূৰ্ণ থাকে ওচৰে পাজৰে আৰু সেয়া হ'ল GST ভৱন ইমান এটা ডাঙৰ অফিচ এটা আছে তাতে আশা কৰিছোঁ তেনেকুৱা সেইখিনি নাইকিয়া কৰি দিয়ক আৰু মই ভিডিঅ'টোৰ মাধ্যমতে আপোনালোক দেখুৱাই দিছোঁ যে নিজে দেখা পাওঁ সদায় এইপিনে অহা যোৱা কৰোঁ দেখা পাই বেয়া লাগিছে সেইকাৰণে মই ভিডিঅ'টো বনাই দিছোঁ যে আপোনালোকে চাওক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে দেখা পায় যে তেওঁৰ শাসনত আজি এইখিনি সময়ত যি সময়ত গুৱাহাটীখন ইমান আগবঢ়াই লৈ গৈছে তেনেকুৱা এটা সময়তে এই গুৱাহাটীৰ মাজমজিয়াত কেনেদৰে এনেকৈ লোকেল চুলাই ঘাটি চলিব পাৰে আৰু তাত চুলাই খাই পেলাই কোনোবাই আপোনাক ৰাস্তা ধৰক ৰিক্সা এখন চলাব তেওঁ কাজিয়া কৰিব ঠেলা এখন চলাব কাজিয়া কৰিব মাৰপিট কৰিব বা কোনোবাক চুৰি মাৰি দিব এনেকুৱা ধৰণৰ বহুত ঘটনা ঘটি আছে আৰু সেইবোৰ তাৰ পৰাই উৎপন্ন হয় গতিকে এই উৎপন্ন হোৱা জেগাবোৰ বন্ধ কৰি দিয়ক তাৰ বাবে মই ভিডিঅ'টো বনাই দিছোঁ গতিকে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মই আহি থকা ভিডিঅ' এটাত অলপ ক'বলৈও বেয়া লাগে কিন্তু তথাপিতো কৈছোঁ মই দেখি আছোঁ যে আমাৰ অসম আৰক্ষীৰ এতিয়া ইমানখিনি দৰমহা বঢ়াৰ পিছতো বহুখিনি 10 টকীয়া ভিখাৰী আছে আৰু যি একদম ৰাস্তাৰ মাজত তেওঁলোকৰ একোখন পাণ দোকান ঠিক কৰি থোৱা থাকে আৰু যেতিয়া সেই 10 টকাটো দিব লগা হয় সেই পাণ দোকানত দিয়া হয় আৰু পাণ দোকানৰ পৰা তেওঁলোকে ভাগ কৰি লয় তেনেদৰে মই বহুখিনি বস্তু মই প্ৰমাণ সহকাৰে আপোনালোকক দেখুৱাম হয়তো আহি থকা ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে অসম আৰক্ষী 10 টকীয়া ভিখাৰী বহুত আছে সেই বহুতখিনি মই যিমানখিনি বাৰু দেখুৱাবলৈ চেষ্টা কৰিম তাকো ৰাস্তাৰ মাজত তেওঁলোকৰ কিছু পাণ দোকান ঠিক কৰি থোৱা থাকে আৰু যেতিয়া 10 টকাটো দিব লগা হয় পাণ দোকানখনত দিয়া হয় আৰু পাণ দোকানখনৰ পৰা তেওঁলোকে লয় গতিকে যি কি নহওক ভিডিঅ'টো চাব আৰু যদিহে ভাল পায় শ্বেয়াৰ কৰি দিব আৰু মই বিচাৰিছোঁ এইবোৰ জেগাবোৰ চাফা হওক তেনেদৰে ভাল হওক আশা কৰিছোঁ